অইল ইণ্ডিয়া লিমিটেডৰ অন্তৰ্গত অইল দীক্ষা প্ৰকল্পৰ জৰিয়তে আগবঢ়োৱা পাঠ্যক্ৰম সেৱালৈ তোমালোকক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ বিজ্ঞান শিক্ষয়িত্ৰী বিনু বৰুৱাই সপ্তম শ্ৰেণীৰ তৃতীয়টো পাঠ আহৰ পৰা কাপোৰলৈ পাঠৰ 30 নম্বৰ পৃষ্ঠাত থকা লেটাৰ পৰা পাতলৈ সেই বিষয়ে আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, আমাৰ সকলোৰে প্ৰিয় পাটৰ সাজপাৰবোৰ পাট পলুৰ পৰা আহৰণ কৰা হয়। আহাচোন আজি আমি পাট পলুৰ জীৱন চক্ৰৰ বিষয়ে আলোচনা কৰোঁ। পাট পলুৰ এজনী মাইকী পাট পলুৰ চকৰিয়ে একে সময়তে শতাধিক কণী পাৰে। এই কণীবোৰ সাৱধানেৰে কাপোৰ বা কাগজৰ পটিত সংৰক্ষণ কৰা হয়। অনুকূল উষ্ণতাত অৰ্থাৎ 20 পৰা 25 দিনৰ ভিতৰত কণী ফুটি পোৱালি ওলায়। এই পোৱালিবোৰে নুনী গছৰ সতেজ কোমলীয়া পাত খায়। এই অৱস্থাত পলুবোৰক কেটাৰপিলাৰ বা পাট পলু বুলি কোৱা হয়। এই পলুবোৰ নুনী গছৰ সতেজ পাত দিনে ৰাতিয়ে ভক্ষণ কৰি এটা বৃহৎ আকাৰলৈ পৰিণত হয়। পাট পলুবোৰক পৰিষ্কাৰ বাঁহৰ ডলাত নুনী গছৰ পাতৰ সৈতে একেলগে ৰখা হয়। 20 পৰা 30 দিন একেৰাহে পাত খোৱাৰ পাছত পলুবোৰে পাত খোৱা বন্ধ কৰে আৰু বাঁহৰ ডলাখনৰ খাঁজবোৰত লেটা গুটি তৈয়াৰ কৰে। এই লেটাবোৰ লাগি থাকিবলৈ সৰু ৰেক বা বাঁহ কিছুমান দিয়া হয়। এই পলুবোৰে লেটা বনায়, যাৰ ভিতৰৰ অংশত পাট চকৰিৰ বৃদ্ধি ঘটে। লেটাগুটিৰ পৰা পাট আহৰণৰ প্ৰণালীৰ বিষয়ে চোৱা। পাট সূতা আহৰণৰ কাৰণে এদম লেটাগুটি লোৱা হয়। লেটাগুটিবোৰ অলপ সময় ৰ'দত ৰখা হয় বা সিজোৱা হয় বা ভাপত দিয়া হয়। এনে কৰিলে পাটৰ সূতাবোৰ পৃথক হৈ পৰে। লেটাৰ পৰা সূতা উলিওৱা প্ৰক্ৰিয়াটোক মুহুৰা ফোৰা বুলি কোৱা হয়। এটা বিশেষ ধৰণৰ যন্ত্ৰত মুহুৰা ফোৰা হয়। এই কাৰ্যত লেটাগুটিৰ পৰা আঁহ বা সূতাখিনি খোল খাই যায়। এই আঁহবোৰ পিছত সূতালৈ পৰিণত হয় আৰু এইবোৰেই হৈছে শিপিনীয়ে কাপোৰলৈ বোৱা পাট সূতা। আহাচোন আজি আমি কি শিকিলোঁ তাৰ বিষয়ে অলপ আলোচনা কৰোঁ। পাট পলুবোৰ পাট চকৰিৰ পৰা হোৱা পোৱালি। সিহঁতৰ জীৱন চক্ৰত পলুবোৰে পাটৰ আঁহৰ লেটাগুটি তৈয়াৰ কৰে। পাটৰ আঁহবোৰ প্ৰটিনেৰে গঠন হয়। লেটাগুটিৰ পৰা পাটৰ আঁহবোৰ পৃথক কৰা হয় আৰু পাটৰ সূতাৰ ৰিল বা নেচা বনোৱা হয়। তাঁতী শিপিনীয়ে পাট সূতাবোৰ শালত বৈ পাটৰ কাপোৰ তৈয়াৰ কৰে। আজিৰ পাঠদান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।